ৰাতিপুৱা ৰাতিপুৱা কামত লাগি গৈছে। এয়া বাৰ্থডে গাৰ্লেও কামত লাগি গৈছে। আৰু এয়া চাওক মেকুৰী পোৱালীকেইটাই কিমান মৰমত শুই আছে। হাই ফ্ৰেণ্ডছ, আপোনালোকক পুনৰবাৰ আমাৰ চেনেল MHB চিষ্টাৰ্ছলৈ মই বিনাই স্বাগতম জনাইছোঁ। আজি বিহুৰ লগতে মোৰ সৰু ভণ্টিজনীৰ বাৰ্থডে, সেয়েহে মই একদম এটা সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে তাই ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে। আজি বিহুৰ দিনাখনেই তাইৰ জন্ম হ'ল, সেয়েহে মানে একদম সৰুকৈ বাৰ্থডেটো পাতিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱাই গোঁসাই ঘৰৰ কামখিনি সম্পূৰ্ণ কৰাৰ পাছত আমি সকলোৱে মিলি পেলাই অগ্নি পূজা কৰিলোঁ। এয়া ভকতসকলক প্ৰসাদৰ লগতে চাহ খুৱাবৰ কাৰণে এইবোৰ ৰেডি কৰিছোঁ। আৰু ফাইনেলি বিহুৰ জলপানটো খাই লৈ আমি বাৰ্থডেৰ কামত লাগি গৈছোঁ। ভণ্টিৰ বাৰ্থডেৰ কাৰণে মই গিফ্ট পেকিং কৰা পেপাৰটো আনি পেলাই ধুনীয়াকৈ কাটি পেলাই ৱালত লগাবলৈ বনাই আছোঁ। এয়া ফাইনেলি আমাৰ ৰেডি হৈ গ'ল DIY আৰু এয়া আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল। তাইৰ কেইজনীমান ফ্ৰেণ্ডছ আহিছিল ওচৰৰে। এয়া আকৌ এবাৰ বাৰ্থডে চেলিব্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। তাইক মামা, মামী আৰু ভাইটি আহি পেলাই ছাৰপ্ৰাইজ দিলে বাৰ্থডে দিনাখন, আৰু আমাৰ সকলোৰে ভাল লাগিল। মামাহঁত, খুৰাহঁত আৰু আমি মিলি সৰুকৈ খানা এটা খালোঁ তাইৰ বাৰ্থডেৰ কাৰণে। বিহু বুলি পেহীহঁতো আহিল, সেয়ে আৰু ভাল লাগিল।